কিহৰ পেকেট এই তোমাকে চিপছৰ পেকেটটো পেলোৱা মই নিজে দেখিছোঁ জানা কাৰণে ৰাস্তাৰ মাজতে পেকেটটো পেলাই থৈ গ'লা দেখাতচোন তোমাৰ শিক্ষিত যেনে লাগে ভণ্টি শুনা আজিৰ পৰা এইবোৰ ৰাস্তাৰ মাজত নেপেলাবা বেয়া কথা ঐ ল'ৰা মোক যে কৈছ মই কেতিয়া পেলালোঁ নিজেই পেলাই মোক বদনাম দিব আহিছ কথা বেয়া হ'ব কথা ভাল হওক বেয়া হওক পাছৰ কথা এইখন জনবহুল ঠাই অনুষ্ঠান প্ৰতিষ্ঠানৰ মাছ মজিয়া ইয়াত যধে মধে বস্তু পেলাবলৈ তহঁতৰ বেয়া নালাগে ঐ তই যে বাৰে বাৰে মোক কৈ আছ মই কেতিয়া পেলালোঁ ৰাস্তাৰ ৰৈ থকাসকলক কোন নাই কোনে পেলাইছে তেওঁলোকে দেখিছে নহয় আৰু সোধাৰ প্ৰয়োজন কি আছে মই নিজেই দেখিছোঁ হাতী মাতি এনেকুৱা কাণ্ডজ্ঞানহীন কাম আজিৰ পৰা নকৰিম তই যে বাৰে বাৰে মোৰটো খাৰোপ কৰি আছ মই নিজেই দেখিছোঁ ৰাস্তাৰ দাঁতিৰ পৰা বুটলি আনি তই দলিয়াই দিছ মইহে নালাগো হ'ব বাৰু দাদা মোৰ শিক্ষাৰ কথা গম পালোঁ আৰু ঐ ল'ৰা শিক্ষাক ধৰি কথা নকবি নিজেই পেলাই মোক লাজ দিব আহিছ আৰে চা না 5 মিনিটত কি কৰিব পাৰোঁ আপোনালোকে জানো ৰক্ষা কৰিব পাৰিলেহেঁতেন প্ৰকৃততে ল'ৰাজন মৰা নাই আমি সচৰাচৰ ঘটিব ধৰা অমানৱীয় ঘটনাবোৰৰ এটি দৃশ্যহে দাঙি ধৰিলোঁ সিদিনা কাৰ্বি আংলঙৰ নীল অভিজিত হত্যাকাণ্ডৰ কথা আপোনালোকৰ মনত নাই আমাৰ নিচেই ওচৰতে যোৰহাটত এজনক সহায় কৰিবলৈ গৈ নিজৰ প্ৰাণ হেৰুওৱা অনিমেষ ভূঞাৰ কথা এইটো পেচা ধাৰটোৰ প্ৰত্যেকৰে অন্তৰত ৰৈ আছে আৰু আমি নীৰৱ দৰ্শক হৈ উপভোগ কৰাতকৈ মোবাইল ৰেকৰ্ডিং ভাইৰেল কৰাতকৈ যদি আমি এজনৰ প্ৰাণ ৰক্ষা কৰোঁ তেন্তে কিমান মহান হ'ব ভাবি চাওকচোন যদি প্ৰশাসনে ভয় কৰে যদি আমি বাৰু আগবাঢ়ি নাহোঁ তেনেহ'লে নীল অনিমেষৰ দৰে শ মাতৃ হিয়াই দিনত শুনিব লাগিব ক্ৰমান্বয়ে যুৱ প্ৰজন্ম ড্ৰাগছৰ বলি হৈ হিংসাত্মক কাৰ্যত লিপ্ত হৈ পৰিছে কোনোবাই এটা ফোন কল কৰিলে বিচাৰ বিবেচনাহীনভাৱে মাৰধৰ কৰাটো যুক্তিযুক্ততা আছে জানো আৰু স্বাৰ্থপৰ সকলোকো আমি সুবিধা দিব নালাগে আৰু নৱপ্ৰজন্ম তোমালোকে এই নিচাযুক্ত বস্তুৰ বলি হয় নিজৰ মূল্যৱান
নিচাযুক্ত দ্ৰব্যসমূহৰ হকে প্ৰতিবাদ কৰিব লাগিব তেতিয়াহে আমি এখন সুন্দৰ সুন্দৰ পৰিয়াল আৰু এখন শান্তিৰ সমাজ আৰু এখন শান্তিৰ দেশ কৰিব পাৰোঁ অন্ধকাৰণে মানুহৰ চৰিত্ৰ ক্ষতিসাধন কৰে আমি কি কৰা নাই মই মোৰ আমাৰ এই শব্দবিলাক সদায় ব্যস্ত হৈ পৰিছোঁ নীতি নিয়ম উলংঘা অশ্লীল কথা বতৰা অসামাজিক কাৰ্য আদিত বলি হৈ পৰা নাইনে সমাজৰ সকলো দিশতে মানৱ হিচাপে সচেতন হ'ব লাগিব শিক্ষা সংস্কৃতি আদি সকলো দিশতে ডাইনী হত্যাকে ধৰি অপৰাধমূলক কামলৈকে শৃংখলাবোধ মৰম স্নেহ একতা আৰু শ্ৰদ্ধা ভক্তিবোধ মহৎ আদৰ্শ শুদ্ধ স্বাৰ্থ দহৰ উপকাৰ সাধন এই সকলোবিলাক আমি হ'ব লাগিব তাকো মূল্যহীন বুলি গলিয়াই নিদিব শিলৰ টুকুৰা এটা মূল্যহীন বুলি ভাবিলেও তাক অপূৰ্ব মূল্যলৈ ৰূপান্তৰ কৰিব পাৰি সেই যুৱ প্ৰজন্ম সেই মানৱ সমাজ আপোনালোকে যদি সচেতন হিচাপে